Hello guys, this is Devojit from my YouTube channel Helper Devojit. পুনৰবাৰ আপোনালোকক হেল্পাৰ ডেভিডলৈ স্বাগতম জনাইছোঁ আৰু আজি আমাৰ ডিসকাশন আৰম্ভ কৰিব লৈছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈছোঁ কেইটামান অতি গুৰুত্বপূৰ্ণ ইংলিছ ৱৰ্ড যিবিলাক আমি প্ৰায় ব্যৱহাৰ কৰি থাকোঁ কিন্তু ইয়াৰ সঠিক উচ্চাৰণ বা সঠিক অৰ্থ আমি নাজানো। কিন্তু এই ভিডিঅ'টো আমি সেইবিলাক সঠিক উচ্চাৰণ আৰু লগতে ইয়াৰ সঠিক অৰ্থ জানিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে যদি নতুনকৈ মোৰ চেনেলটো ভিজিট কৰিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব লগতে কাষতে থকা বেল আইকনটো দবাই ৰাখিব। তেন্তে আমি পলম নকৰি বলক আমাৰ ভিডিঅ'টোৰ মাজলৈ যাওঁ। এতিয়া আমি প্ৰথম ৱৰ্ডটো লৈছোঁ। প্ৰথম ৱৰ্ডটো হৈছে একচুৱেলি। ইয়াৰ প্ৰনাউন্সিয়েশ্যনটো হৈছে একচুৱেলি, অৰ্থাৎ ইয়াৰ অৰ্থ বাস্তৱতে। এতিয়া আমি অসমীয়াটো ইয়াক এটা বাক্য ৰচনা কৰি চাব পাৰোঁ। একচুৱেলি সি এজন ভাল ল'ৰা বা একচুৱেলি হি ইজ এ গুড বয়। নেক্সট, চম টাইম। ইয়াৰ উচ্চাৰণটো হৈছে চম টাইম। চম টাইম মানে কেতিয়াবা। কেতিয়াবা মই তালৈ যাওঁ বা চম টাইম আই গো দেয়াৰ। নেক্সট, বিলিভ। বিলিভ অৰ্থাৎ বিশ্বাস। মই তোমাক বিলিভ নকৰোঁ বা আই ডোণ্ট বিলিভ ইউ। তাৰপিছত আহিলে ইম্পৰ্টেণ্ট। ইয়াৰ উচ্চাৰণটো হৈছে ইম্পৰ্টেণ্ট অৰ্থাৎ গুৰুত্বপূৰ্ণ। এইটো বহুত ইম্পৰ্টেণ্ট লেচন অৰ্থাৎ ইট ইজ এ ইম্পৰ্টেণ্ট লেচন। নেক্সট, ক্লিয়াৰলি। ক্লিয়াৰলি বা স্পষ্ট। হি স্পীক ক্লিয়াৰলি বা তেওঁ স্পষ্টকৈ কয়। নেক্সট, ফাইনেলি। ফাইনেলি বা অৱশেষত। অৱশেষত আমি কামটো কৰিলোঁ বা ফাইনেলি উই ফিনিছ দ্য ৱৰ্ক। নেক্সট, অলৰেডি। প্ৰনাউন্সিয়েশ্যন অলৰেডি অৰ্থাৎ ইতিমধ্যে। অলৰেডি হি হেজ ডান ইট বা ইতিমধ্যে তেওঁ কামটো কৰিলে। নেক্সট, চুন। চুন বা সোনকালে। কামিং চুন বা সোনকালে আহা। নেক্সট, এগেইন। এগেইন। এগেইন মানে পুনৰ। ৰিড এগেইন বা পুনৰ পঢ়া। আৰু তেনেকৈ ল'ব পাৰোঁ। কেটছ এগেইন বা পুনৰ ধৰা, এনেকৈ। নেক্সট, অলম'ষ্ট। অলম'ষ্ট বা মোটামুটি। ইয়াৰ অসমীয়া অৰ্থ হৈছে মোটামুটি। এতিয়া আমি চেণ্টেঞ্চ এটা লৈছোঁ। অলম'ষ্ট ইট হেজ ফিনিছ বা মোটামুটি এইটো শেষ হৈছে। তাৰপিছত আহিছে দেয়াৰফৰ। দেয়াৰফৰ বা সেইবাবে। দেয়াৰফৰ মানে সেইবাবে। দেয়াৰফৰ আই কল ইউ বা সেইবাবে মই তোমাক মাতিছিলোঁ। তাৰপিছত আহিলে প্ৰবেবলি। কি কৈছোঁ? প্ৰবেবলি। প্ৰবেবলি মানে হৈছে সম্ভৱতঃ। প্ৰবেবলি চি উইল কাম বা প্ৰবেবলি তাই আহিব পাৰে, এনেকৈ। নেক্সট, ইজিলি। ইজিলি। ইজিলি মানে সহজে। ডু ইট ইজিলি বা ইজিলি এইটো কৰিব পাৰা, এনেকৈ। তাৰপিছত আহিলে ষ্ট্ৰংলি। প্ৰনাউন্সিয়েশ্যনটো হৈছে ষ্ট্ৰংলি। ষ্ট্ৰংলি মানে দৃঢ়তাৰে। আই ষ্ট্ৰংলি বিলিভ ইউ বা দৃঢ়তাৰে মই তোমাক বিশ্বাস কৰোঁ, এনেকৈ। অলৱেজ। অলৱেজ মানে সদায়। কি কৈছোঁ? অলৱেজ। ৰাম অলৱেজ গ' টু স্কুল বা ৰামে সদায় স্কুললৈ যায়, এনেকৈ। তাৰপিছত আহিলে এহিড। এহিড। এহিড মানে আগলৈ। গৌ এহিড আগলৈ যোৱা, এনেকৈ। তাৰপিছত আহিলে ডাইৰেক্টলি। ডাইৰেক্টলি। ডাইৰেক্টলি মানে চিধাকৈ। হি ডাইৰেক্টলি এটেক ইউ মানে সি চিধাকৈ তোমাক এটেক কৰিছে বা আক্ৰমণ কৰিছে।
তাৰপিছত আহিলে নেক্সট ফৰ্চুনেটলি মানে হৈছে ভাগ্যবশতঃ। ফৰ্চুনেটলি আই মিট ইউ, ফৰ্চুনেটলি মই তোমাক লগ পাওঁ, মানে ভাগ্যবশতঃহে মই তোমাক লগ পাৰোঁ এনেকৈ। নেক্সট অনলি মানেতো আমি চবেই জানোৱেই, হ'লেও মই আপোনালোকক কৈ দিছোঁ। অনলি মানে মাত্ৰ। গিভ মি 10 rupees অনলি, মোক 10 টকা দিয়া মাত্ৰ, এনেকৈ হয়। লাষ্ট ওৱান প্লিজ, এইটো বহু একেবাৰে ইজিলি মানে সহজ একেবাৰে। প্লিজ গিভ মি চাম বুকছ বা প্লিজ গিভ মি এ ৱাটাৰ, এনেকৈ অনুগ্ৰহ কৰি মোক পানী গিলাচ দিয়া, নাইবা অনুগ্ৰহ কৰি মোক কেইখনমান কিতাপ দিয়া, এনেকৈ আমি ব্যৱহাৰ কৰিব পাৰোঁ। অলৰেডি মানে এতিয়া আমাৰ শেষে হৈছে। ইতিমধ্যে আমাৰ আজি আমি 20টা ধুনীয়া ইংলিছ ৱৰ্ড ল'লোঁ। আপোনালোকে যদি আগতে জানিছিলে, তথাপি আমি পুনৰ এবাৰ অভ্যাস কৰিলোঁ। যিসকলে নাজানে সেইসকলে পুনৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব। তেতিয়া আপোনালোকে বেছিক ইংলিছ কোৱাৰ উপৰিও আমি এডভান্স ইংলিছ টকিং কৰিব পাৰোঁ। ইয়াৰ লগে লগে আজি আমাৰ লেকচাৰটো অলৰেডি শেষ হৈছে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে নিশ্চয় লাইক এটা কৰিব, যদি বেয়া পালে ডিছলাইক এটা কৰিব। আৰু যদি নতুনকৈ চেনেলটো ভিজিট কৰিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুনৰ এটা নতুন ভিডিঅ' লৈ আজিলৈ সামৰিছোঁ। টেক কেয়াৰ, বাই বাই।